আমাৰ সকলোৱে শ্ৰদ্ধাৰ যদি বাদ নাই কৰিবি দেই এটা কেউ কথা নাই পাতি কথা আমাৰ সকলো আদৰৰ শ্ৰদ্ধাৰ লীলা বিদ্যাসাৰ কে প্ৰমুখ্য কৰি সকলো আদৰৰ তথা শ্ৰদ্ধাৰ মই বাইদেউ হয় মই মাহী বুলি মাতো আমাৰ চিয়াচি তথা জ্যেষ্ঠ শিক্ষক দীপশৰ্মা ডাঙৰীয়া সন্মানীয় চিয়াচি তথা জ্যেষ্ঠ শিক্ষক প্ৰতিম মজুমদাৰ ডাঙৰীয়া গাঁও পৰিষদৰ সভাপতি জিতেন ছাৰ ডাঙৰীয়া সমাজকৰ্মী বিবল কৰ্মী ডাঙৰীয়া পৰিশ্ৰম সমিতিৰ সভাপতি মহোদয় দক্ষিণ হাবিকুৰ ব্যৱস্থিত প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ছাৰ সন্মানীয় নিৰ্বাচন কৰ্মী দীপক কৰ্মী মহেশ্বৰ গগৈ সন্মানীয় ৰাইজ আমাৰ পঞ্চায়তৰ মেম্বাৰ ৰশ্মি কৰ্মী ডাঙৰীয়ানী ইয়াক প্ৰমুখ্য কৰি ছাত্ৰ ছাত্ৰীসকলৰ পিতৃ মাতৃ অভিভাৱকসকল আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী কণ্ঠৰ মইনাসকল মই প্ৰথমে আপোনালোকক সকলোকে মোৰ আন্তৰিক শ্ৰদ্ধাপূৰ্ণ নমস্কাৰ জ্ঞাপন কৰিছোঁ নিজকে খুবেই আনন্দিত তথা গৌৰৱ অনুভৱ কৰিছোঁ তুমি বাদ কৰে আহি তুমি কে বাদ কৰে আহি তুমি কে বাদ কৰে কিনে বাদ কৰে ডক্টৰীয়া হাবি কৰ্মী ব্যৱস্থিত প্ৰাথমিক বিদ্যালয় ইতিমধ্যে প্ৰধান শিক্ষক ছাৰে কৈ গৈছে আৰু ইতিমধ্যে আমাৰ চকু আগতে ভাহি আছে প্ৰথম আৰম্ভণিৰ পৰা হোৱা বিদ্যালয়খনৰ বাঁহৰ যিটো ঘৰৰ দৃশ্য সেই বিদ্যালয়খনে আৰম্ভণি হৈছে আৰু এনেকৈ বিদ্যালয়খন অকল ডক্টৰীয়া হাবি কৰ্মী ব্যৱস্থাই নহয় ইয়াত কেওটা নগাঁও জেঙনিৰ হাতীজুৰি চাৰে কোৱাৰ দৰে ওচৰ চুবুৰীয়া গাঁৱৰ ল'ৰা ছোৱালীবোৰ ইয়ালৈ আহে নামটো যেনে ডক্টৰীয়া হাবি কৰ্মী বস্তি বুলি কোৱা যায় এই অঞ্চলটো ৰাস্তা পদূলি শিলগুটি ভাল ধৰণে নাছিল বোকাময় অৱস্থাত থকা ৰাস্তা আছে গাঁৱৰ ভিতৰলৈ যদি আমি প্ৰৱেশ কৰোঁ এটি গ্ৰামথান আছিল এটি যুৱ সংঘ আছিল সেইসমূহ বাঁহৰ আছিল আমি একেবাৰে পিছৰ গাঁৱৰ পিছলৈ যদি যাওঁ গাঁৱৰ পিছলৈ চৰকাৰী অনুষ্ঠান বুলিবলৈ তেনে নাছিল আজি খুবেই আনন্দিত বা গৌৰৱ অনুভৱ কৰোঁ বিধায়ক হিচাপে